নমস্কাৰ প্ৰিয় দৰ্শক, সময়ৰ আন্তিক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বেদান্ত ভাৰ্গৱ আৰু মোৰ লগত আছে সহযোগী দেৱাশিষ। আৰু ইতিমধ্যে দৰ্শকসকলে জানে যে দেৱাশিষ আৰু মই আপোনালোকৰ বাবে সময়ৰ জৰিয়তে কিছুমান ভাল লগা খবৰ আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে আগ্ৰহ, হেঁপাহ আৰু কৰ্ম উদ্যম থাকিলে আচলতে মানুহে জীৱনত কৰিব নোৱাৰা কাম একোৱে থাকিব নোৱাৰে। ঠিক তেনেধৰণে আজিও আমি এজন উদ্যমী অসমীয়াৰ কাষলৈ আহিছোঁ। এই উদ্যমী অসমীয়াজনে কি কৰিছে সেয়া আপোনালোকক দেখুৱাবলৈ আমি আহিছোঁ। দেৱাশিষ, যিহেতু আমাৰ 3টা খণ্ড ইতিমধ্যে গৈছে আৰু আমি আশা কৰিছোঁ দৰ্শকসকলে আমাৰ অনুষ্ঠান চাই ভাল পাইছে। আৰম্ভণিতে কি ক'ব বিচাৰিবা দৰ্শকক? এই আমাৰ যি যাত্ৰা, সেই যাত্ৰাটোৰ বিষয়ে অকণমান ক'ব বিচাৰিবা নেকি আকৌ? আৰু আমাৰ সময় যি এই ইউটিউব চেনেলটো, আমাৰ উদ্দেশ্য এটাই যে আমাৰ যোগাত্মক যিখিনি বাতৰি খা খবৰ সেইখিনি আপোনালোকক দেখুওৱাৰ বা আপোনালোকক দৃষ্টিগোচৰ কৰাৰ এটা প্ৰয়াস আমাৰ এই সময় ইউটিউব চেনেলটো। বাকী আমি 2টা খণ্ড বা 3টা খণ্ড আমাৰ ইতিমধ্যে গৈছেই, আপোনালোকে দেখিছেই যে কেনেকুৱা ধৰণৰ আমি যোগাত্মক খবৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ। এনেদৰে আমি এই ইউটিউব চেনেলটো আগবঢ়াই নিয়াত আপোনালোকেও সহযোগ কৰক আৰু এনেদৰে আপোনালোকে যোগাত্মক খবৰবোৰ আমাৰ পৰা চাই থাকিব আৰু লাইক, ছাবস্ক্ৰাইব কৰিব আমাৰ এই ইউটিউব চেনেলটো। গতিকে আমাৰ অনুষ্ঠান চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু যদি খুবেই ভাল লাগে তেন্তে আগলৈ শ্বেয়াৰ কৰি দিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে আমাৰ ভিজুৱেলত দেখি গম পাইছে যে এখন বিশাল কল, নেমু টেঙা, তামোলেৰে ভৰপূৰ এখন বৃহৎ বাৰী, আৰু কৈছোঁ যে 16 বিঘা মাটিত, প্ৰায় 4 পুৰা 16 বিঘা মাটিত এনেধৰণে এজন উদ্যমী অসমীয়া, মই আগতে কৈছোঁ যে উদ্যমী অসমীয়াই এনেধৰণে এখন নিজা উদ্যোগত এখন ফাৰ্ম গঢ়ি তুলিছে। এই ফাৰ্মখনত আৰু কি কি বস্তু আছে সেই গোটেই আপোনালোকক দেখুৱাই যাম। কেনেধৰণে এই পৰিকল্পনা আহিলে কৈ যাম, কিন্তু তাৰ পূৰ্বে মই সেই বিশেষ উদ্যমী অসমীয়াজনক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। তেওঁ হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰু পথাৰৰ পদ্মেশ্বৰ বৰা। পদ্মেশ্বৰ, আপোনাক আমাৰ ইউটিউব চেনেল সময়লৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। খুব ধুনীয়া এটা পৰিৱেশ দেখিছোঁ। আজি আমি যে সোমাই আহিছোঁ, মনটো মানে মোৰ নিজৰে প্ৰশান্তি লাগি গৈছে, ভাল লাগি গৈছে। আপোনাৰ কিমান ভাল লাগে? আমাৰে আচলতে সোমাই ইমান যে আমাৰ মনটো প্ৰশান্তি, আপোনাৰ কেনেকুৱা লাগে? নাই, প্ৰকৃতি যেতিয়া মানে পৰিৱেশত থকা হয় আৰু গছবিলাক নিজে কৰা গছবিলাক, পুলিবিলাক যেতিয়া ধুনীয়াকৈ সেউজীয়া হৈ মানে ডাঙৰ হৈ আহে, চবৰে ভাল লাগিব, অকল মোৰেই নহয়, স্বাভাৱিকতে, হয় নাই বাৰু? এনেকুৱা লাগে ইয়াত থাকিলে মানে মোৰ যাবলৈকে মন নাযায়। আপুনিতো ব্যৱসায়ৰ লগতো জড়িত, ফাৰ্মখনৰ কথা কেনেকৈ মনলৈ আহিলে? 16-17 চন, মই 2000 চনতে প্ৰথম গাহৰি পুহিছিলোঁ। মানে গাহৰি পুহি পানি মোৰ তেতিয়া অলপ ইনকাম হোৱা হ'লে, মই কলেজত আছিলোঁ সেই সময়ত। তাৰপিছত 16-17 চনত মই অন্যান্য বেলেগ ব্যৱসায় কৰি আকৌ 16-17 চনত মানে ভাবিলোঁ বাৰী এখন বনাম। বাৰীখনটো বনালে নহ'ব, সাৰ পানী লাগিব। কিন্তু মানে কি হয়, যিখিনি ৰাসায়নিক সাৰখিনি দিলেতো আমাৰ খেতিবিলাক ইমান ভাল নহয়, মাটিবিলাকো ইমান ভাল নহয়। গতিকে ভাবিলোঁ যে আমি মানে যিবিলাক জৈৱিক পদ্ধতি বা আমাৰ পেলনীয়া বস্তুবিলাকৰ পৰা আমি সাৰ উৎপাদন কৰিব লাগিব। প্ৰথমে ভাবিলোঁ যে ব্ৰইলাৰ যিবিলাক এতিয়া মানে ভুচিবিলাক সেইবিলাক দিয়া হয়, সেইবিলাক দিলেই হয়। কিন্তু ভাবিলোঁ সেইটো আনি দিলে মানে ইমান এটা মোৰ হেৰি হোৱাতকৈ ভাবিলোঁ নিজে এখন ফাৰ্ম কৰোঁ।
বাৰীখন ভাল হ'ব, সাৰুৱা হ'ব। এতিয়া মই মানে গাহৰি ফাৰ্ম এখন গঢ়ি তুলিলোঁ ইয়াত লাহে লাহে 16-17 চনৰ পৰা গঢ়ি তুলিলোঁ। এতিয়া মোটামুটি পঢ়ি থকা সময়ৰ পৰাই আপুনি এনেধৰণে জড়িত হৈছিলে ফাৰ্মখনৰ লগত নে? ফাৰ্মখনৰ লগত পঢ়ি থকা সময়ৰ পৰা জড়িত নহয়। তেতিয়া মোৰ সৰুকৈ আছিলে, মই 4-5জনী গাহৰি পুহিছিলোঁ সেই সময়ত, ফিচাৰীৰ লগত পুহিছিলোঁ। কিমান চনৰ কথা? এইটো 2000 চনতে পুহিছিলোঁ। তেতিয়া মানে মোৰ প্ৰায় খৰচাখিনি তাৰ পৰাই ওলাই হ'লে বাৰু দেই। মানে পঢ়াৰ খৰচটো নিজে তেনেধৰণে ওলাইছে? নাই, পঢ়া খৰচ নিজে ওলাই হ'লে, মানে বাকীখিনি ঘৰৰ পৰা দিছিলে, কিন্তু মই যাৱতীয় বেলেগ বেলেগ যিখিনি হেৰি খৰচ আছিলে মই সম্পূৰ্ণ সেই সৰু মানে গাহৰি 4জনী পুহিয়ে পাইছিলোঁ। এতিয়া গাহৰি কিমান? এতিয়া 200 ওপৰত আছে। ইতিমধ্যে দৰ্শকসকলে গম পালে যে 2000 চনত 5টা গাহৰি তেওঁ পঢ়াৰ খৰচ, কিন্তু তেওঁ সেই সময়ত মানে ঘৰৰ পৰা পঢ়াৰ খৰচ দিছিলে যদিও তেওঁৰ অন্যান্য যাৱতীয় যি পকেট খৰচ বুলি কোৱা হয়, সেই পকেট খৰচ কিন্তু সেই 5টা গাহৰিৰ পৰা তেওঁ নিজেই আচলতে উপাৰ্জন কৰিছিলে। সেই 5টা গাহৰিৰ পৰা এতিয়া প্ৰায় 200 গাহৰিৰ গৰাকী এজন পদ্মেশ্বৰ বৰা। গাহৰি ফাৰ্ম দেখুৱাম, অন্যান্য কল খেতি, তামোল খেতি, নেমু খেতিৰ কথা পাতিম, কিন্তু আৰম্ভণিতেই মই চিনাকি কৰালোঁ আপোনালোকৰ আগত যে আমি কিয় আচলতে পদ্মেশ্বৰ বৰাক আজি আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিবলৈ লৈছোঁ। ইতিমধ্যে আমি আপোনালোকক সেই উদ্যমী অসমীয়া ব্যক্তিজনৰ সৈতে আমি চিনাকি কৰাই দিলোঁ। ইতিমধ্যে পদ্মেশ্বৰ দা দেখিছোঁ যে টেঙা, মই কৈছোঁ যে টেঙা আছে, বাৰীখনত কল আছে বা অন্যান্য বিভিন্ন ধৰণৰ তামোল আছে, আৰু তেওঁ ইতিমধ্যে টেঙা চিঙাত ব্যস্ত হৈ আছে। এইবাৰ কিমান টেঙা আচলতে বজাৰলৈ উলিয়াই দিলে? টেঙা লাগিছেহে, নতুন এইবোৰ 2 বছৰ 3 বছৰ হৈছে। কিমান প্ৰজাতিৰ টেঙা আছে ইয়াত? 2টা প্ৰজাতিৰ, অসমীয়া কাজি নেমু আৰু ইলাচি নেমু। চাহিদা কোনটোত বেছি পোৱা যায় আচলতে? দুইটাতে। আৰু তামোল কিমান আছে, কল কি আছে, কল কি লগাইছে, তামোল কিমান লগাইছে ইয়াত? তামোল আছে 2500 জোপা, কল আছে তামোল 3 বছৰ, 3 বছৰ, কল 2000-1500 এনেকুৱা আছে নেকি, হিচাপ নাই। কিমান বজাৰলৈ কেনেকৈ উলিয়াই দিয়ে এইখিনি? ইয়াৰ পৰা লৈ যায়, চব মানে ঘৰৰ পৰাই? চব ঘৰৰ পৰা, আমি একো বজাৰলৈ উলিয়াই নিব দৰকাৰ নাই। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে চিনাকি হ'ল সেই বিশেষ উদ্যমী অসমীয়াজনৰ সৈতে। তেওঁ ইতিমধ্যে পদ্মেশ্বৰ বৰা আপোনালোকক চিনাকি কৰাই দিলোঁ, আৰু তেওঁ ইতিমধ্যে মনৰ কথাখিনি ক'লে। কিন্তু তেওঁৰ মেইন যিটো ফ'কাছ, সেই ফ'কাছটো হৈছে গাহৰি ফাৰ্মৰ ওপৰত। আমি গাহৰি ফাৰ্মখন আপোনালোকক দেখুৱাবলৈ লৈ যাম। 5টা গাহৰিৰ পৰা তেওঁ ইতিমধ্যে তেওঁৰ যিখন বিশাল, মই বৰ্তমানে কৈছোঁ যে বিশাল এখন গাহৰি ফাৰ্ম তেওঁ গঢ়ি তুলিছে, যিখনৰ পৰা যথেষ্ট টকা তেওঁ উপাৰ্জন কৰে। গতিকে আপোনালোকক আমি সেই বিশাল যিখন গাহৰি ফাৰ্ম আছে, গাহৰি ফাৰ্মখনলৈ লৈ যাব বিচাৰিছোঁ, আৰু কেনেধৰণে তাত তেওঁ 5টা গাহৰিৰ পৰা 200টা গাহৰিৰ বৰ্তমান গৰাকী হ'ল, সেয়া আমি জানিবলৈ আপোনালোকক লৈ যাব বিচাৰোঁ তেওঁৰ বিশেষ সেই গাহৰি ফাৰ্মখনলৈ। কিমান টকা উপাৰ্জন হয় গাহৰি ফাৰ্মখনৰ পৰা? যোৱা বছৰ নেট 10 লাখ টকা লাভ হৈছিলে। লাভে 10 লাখ টকা? যোৱা বছৰ 10 লাখ টকা হৈছিলে। কেনেধৰণে খৰচ বৰচ কেনেধৰণে হয়? সম্পূৰ্ণ কৰি পানি এইবছৰ অলপ বাঢ়িব, এইবাৰ 25-30 এনেকুৱা হ'ব লাগে। যিহেতু ব্যৱসায় বাণিজ্যৰ লগত যথেষ্ট আজিকালি জড়িত হৈ পৰিছে, কিন্তু গাহৰি ব্যৱসায়টো কিমান লাভজনক, লাভৰ কথাটো ক'লেই, কেনেধৰণে আগবাঢ়িব লাগিব আচলতে? গাহৰিটো ব্যৱসায় বুলি মই নকওঁ, ইয়াৰ উৎপাদনৰহে মানে টেনশ্যন আছে, বিক্ৰী কোনো টেনশ্যনেই নাই। বিকিবলৈ কোনো বজাৰলৈ যাব নালাগে, তুমি ঘৰৰ পৰা মানে হেতাৰ পৰা লাগি থাকে। ইমান চাহিদাটো যোগান, যিমান চাহিদা বহুত বেছি, মানে আমি যোগানেই ধৰিব নোৱাৰোঁ। আমাৰতো একেবাৰে নগণ্য উৎপাদন হয় আমাৰ অসমত, বা আমাৰ এইটো অঞ্চলতে যিমান গাহৰি লাগে, যিমান গাহৰি মাংসৰ চাহিদা আছে, ডেইলি মোটামুটি আমাৰ ধনশিৰি মহকুমাতে একেবাৰে কম 50টা গাহৰি কাটিলেহে এদিনৰ কাৰণে জুৰে। ধনশিৰি মহকুমাত
একেবাৰে কম মানে 1 কুইণ্টেলৰ তলত যদি 50টা গাহৰি কাটে তেতিয়াহে জুইবগৈ প্ৰত্যেক তিনিআলি চাৰিআলিত আজি চাওক অকল গাহৰি মাংস ব্ৰইলাৰ মাংস গাহৰি মাংস দুটাই বস্তু এটা তিনিআলি এটা চাৰিআলি বাদ নাই বজাৰকেইখনৰ কথা বাদেই দিলোঁ অহৰ্নিশে গাহৰি মাংস আৰু বেলেগ মাংস বিক্ৰী নহ'ব গাহৰি মাংস বিক্ৰী হ'বই সেইকাৰণে বেপাৰীয়ে মানে কেনেবাকৈ গাহৰি আছে নেকি খবৰৰ ওপৰত খবৰ লৈ থাকে এতিয়া ধৰক গাহৰিৰ পোৱালিও আপুনি বিক্ৰী কৰে গাহৰি মাংসও আপুনি বিক্ৰী কৰে এতিয়া বজাৰত কেনেধৰণে তাৰ দাম হৈ আছে গাহৰি পোৱালি এতিয়া এটা গাহৰি পোৱালিৰ দাম কিমান আৰু আপুনি বছৰেকত কেইবাৰ গাহৰি পোৱালি বজাৰলৈ উলিয়াই দিব পাৰে গাহৰি মানে কি হ'ল এজনী গাহৰিয়ে দুবাৰ পোৱালি দিয়ে বছৰেকত গাহৰিজনী 7 পৰা 8 মাহৰ ভিতৰত প্ৰথম গাভিনী হয় গাভিনী হোৱাৰ পিছত এই 4 মাহ নহয় 3.5 মাহ 3.5 মাহৰ ভিতৰত জগে 114 দিন লাগে মানে 114 দিনৰ ভিতৰত জগাৰ ভিতৰত 45 পৰা 60 দিনৰ ভিতৰত পোৱালিখিনি মাকৰ পৰা আঁতৰোৱা হয় আকৌ 21 দিনৰ ভিতৰত আকৌ গাভিনী হয় আকৌ 114 দিনৰ ভিতৰত জগে মানে এইটো এটা চলি থাকে আমি সাধাৰণতে কি কৰোঁ এজনী গাহৰি দুবাৰ পোৱালি দিয়াই বিকি দিওঁ 20 মাহৰ ভিতৰত 20 মাহৰ ভিতৰত আমি মোটামুটি 18টা 19টা এনেকৈ 20টালৈকে পোৱালি পাওঁ এজনী গাহৰিৰ পৰা আৰু মাকজনী বিকিলেও আজি তাৰিখত 30,000 ওপৰতে পাওঁ এটা গাহৰি পোৱালিৰ দাম কিমান 6 পৰা 7,000 একেবাৰে কম 6,000 আৰু মানে যিখিনি মাকৰ পৰা আঁতৰা হয় সেইখিনি আৰু 7,000 নহ'লে কোনোবাই যদি ডাইৰেক্ট নিবলৈ আহে আমাৰ ধৰি লওক 3মহীয়া 4মহীয়া পোৱালি তেতিয়াহ'লে 300 টকা বডি ৱেট 300 টকা বডি ৱেট আৰু মাংস হিচাপে যদি কেজি হিচাপত কেনেধৰণে এতিয়া চলি আছে ধৰক এতিয়া গোটা ওজনত 220 টকা কেজি গাহৰিটো গোটেই কাটাত উঠাই দিয়া হয় আৰু তাত যিমান ওজন হ'ব 220 টকা কেজিকৈ দিয়ে বেপাৰীয়ে খালি মাইকী কিছুমান গাহৰি অলপমান কম দিয়ে আৰু 10 টকামান কম দিয়ে 10-15 টকা 220 টকা চলি আছে খাচী গাহৰি হ'লে 220 টকা কোনো কথাই নাই আৰু সুধিবলৈ দৰকাৰ নাই প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে দেখিলে এখন বিশাল গাহৰিৰ ফাৰ্ম আৰু এখন বিশাল বাৰী য'ত কল নেমু টেঙা আৰু তামোল গছেৰে আচলতে ভৰপূৰ হৈ আছে এখন সেউজীয়া এটা পৰিৱেশৰ মাজত এখন বিশাল গাহৰি ফাৰ্ম মই কৈছোঁ যে গাহৰি ফাৰ্মখনৰ প্ৰথম 5টাৰ পৰা আৰম্ভ কৰি সেয়া বৰ্তমান 200টালৈ বৃদ্ধি কৰিছে আৰু যিজন উদ্যমী অসমীয়া আপোনালোকক ক'লোঁ যে সেইজন উদ্যমী অসমীয়া আচলতে 2016 চনৰ পৰা তেওঁৰ এই যি ব্যৱসায় সেই ব্যৱসায় তেওঁ আৰম্ভ কৰিছে আৰু বৰ্তমান তেওঁ বছৰি 10 লাখৰ পৰা 12 লাখ টকা উপাৰ্জন কৰি আছে লাভ কৰি আছে আৰু তাৰ পৰৱৰ্তী সময়ত এইবাৰ হয়তো ইয়াতকৈ বেছি বৃদ্ধি পাব পাৰে যিহেতু মই কৈছোঁ যে পদ্মেশ্বৰ দাই নিজে স্বাৱলম্বী হৈছেই তাৰ সমান্তৰালভাৱে 3টা পৰিয়াল ইয়াত স্থায়ীভাৱে আচলতে পোহপাল দিছে বা এই গাহৰি ফাৰ্মখনৰ বা এই বাৰীখনৰ পৰা আৰু 3টা পৰিয়াল মানে ব্যস্ত হৈ পৰিছে ভৱিষ্যত আৰু পৰিকল্পনা বঢ়োৱাৰ কিবা পৰিকল্পনা আছে নেকি ইতিমধ্যে আৰম্ভ কৰিছোঁ নতুন এডোখৰ জেগাত তাত 12 বিঘা এটা জেগা লৈছোঁ 10 বছৰ 11 বছৰৰ কাৰণে ভাবিছোঁ তাত অকল এনেকুৱা বাৰী নকৰোঁ অকল গাহৰি ফাৰ্মেই কৰিম কাৰণ গাহৰি মাংস চাহিদা বহুত বাঢ়িছে তাত মোটামুটি 1000 মানকৈ বছৰি ডাঙৰ কৰা এটা মানে 12 বিঘা লিজত লোৱা হৈছে 11 বছৰৰ কাৰণে আমাৰ শুভেচ্ছা আছে আৰু আগুৱাই যাওক এনেধৰণে এজন অসমীয়া উদ্যমী যদি আগবাঢ়ি যায় সঁচাকৈ খুব ভাল লাগে আৰু আমি আশা কৰিম আমি এই সময়ৰ অনুষ্ঠানৰ জৰিয়তে আমি আশা কৰিম যে এই অনুষ্ঠান চাই আপোনালোক আপ্লুত হ'ল আৰু বিশেষভাৱে যিসকলে ব্যৱসায়ৰ লগত জড়িত হ'ম বুলি ভাবিছে বা গাহৰি পালনেৰে নিজে স্বাৱলম্বী হ'ম বুলি ভাবিছে তেন্তে আমাৰ ডেছক্ৰিপশ্যনত আচলতে পদ্মেশ্বৰ দাৰ ফোন নম্বৰটো দিয়া হ'ব আৰু পদ্মেশ্বৰ দাৰ পৰা কিবা যদি আপোনালোকে পৰামৰ্শ ল'ব বিচাৰে বিশেষকৈ গাহৰি পালনৰ ক্ষেত্ৰত আপোনালোকে ল'ব পাৰে আৰু কেৱল এই 16 বিঘা মাটিতে নহয় তেওঁ অন্যান্য আৰু 12 বিঘা মাটিত প্ৰায় 1000 গাহৰি পালন কৰাৰ তেওঁ ইতিমধ্যে যোজা চলাইছে বুলি আমাক কৈছে আমি আশা কৰিম
আপোনাৰ এই যি নতুন পৰিকল্পনা সেই পৰিকল্পনা ফলপ্ৰসূ হওক আৰু সকলোৱে আমি ভাবিছোঁ আমাৰ এই অনুষ্ঠান চাই আপোনালোকে ভাল পালে আৰু এটা কথা এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে ইমান পৰে আপোনালোকক যিখিনি ছবি দেখুৱাই আছে বা মই পদ্মেশ্বৰ দাৰ লগত যেনেধৰণে কথা পাতি আছোঁ গোটেই দৃশ্য গ্ৰহণখিনি কৰিছে মোৰ সতীৰ্থ দেৱাশীষে সি আৰম্ভণিতে কেমেৰাৰ আগফালে থাকে কিন্তু তাৰ পিছত কেমেৰাৰ পিছফালে গুচি যায় যি কি নহওক আমি এই অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই দিলোঁ আশা কৰিছোঁ সময়ৰ এই অনুষ্ঠান চাই আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে এই যিটো ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ লগে লগে মই আৰু দেৱাশীষে আজিৰ এই সময় অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ